নমস্কাৰ সকলোকে আজি আমাৰ ট্ৰেইনিঙত চতুৰ্থ দিন চুলি তুলি কাটি সব ৰেডি সকলোৱে চুলি কাটি আছে মই জাষ্ট চুলি কাটি আহি বহিছোঁ লামজিং চুলি কাটিলা এইজন আমাৰ গ্ৰুপ কমাণ্ডাৰ দেই গ্ৰুপ কমাণ্ডাৰ হাউচ দা জোচ চাই ইমান নহয় দেই মিডিয়াম কেনেকুৱা লাগি আছে কাৰণ চৌখা বিশেষকৈ ক'বলৈ আমাৰ চি কোম্পানীৰ পোৱালিবিলাক অকণমান বদমাছ কথা ক'লেও নুশুনে কাম কৰিব দিলে পাল মাৰিব গৈ পেলাই চুকে চুকে সোমাই থাকিব তাৰপৰা পানিছমেণ্ট মই খাব লাগে এনেকুৱাই চলে কামবিলাক আৰু চলি আছে যেনে চুলি কটা হৈ আছে এজন আমাৰ নাতি কেনেকুৱা লাগিছে ট্ৰেইনিঙত আহি নকৈছা ৰাতিপুৱা 3টা বজাৰ পৰা ৰাতি 9টা বজালৈকে শান্তি নাই আমাৰ জীৱন এইটো যাযাবৰী জীৱন ৰচুৰা কৰিলোঁ অসম চৰকাৰৰ নামত অসমীয়াৰ নামত এয়া মোৰ উৎসৰ্গিত জীৱন গতিকে বৰ্তমান ট্ৰেইনিং চলি আছে খানা খাইছোঁ আৰু শুইছোঁ কাম কৰিছোঁ বহুত নজনা কথা শিকিছোঁ আগলৈ বহুত জানিবলগীয়া আছে তাকে কি হ'ব দেৰগাঁৱৰে হয় মই আমি তাকে অসম চৰকাৰৰ যি মানে তো আমাৰ হিমন্ত বিশ্ব শৰ্মাই সোণৰ অসম বনোৱাৰ সপোন দেখিছে তাৰ বাবে আমি চলাই আছোঁ গতিকে যিদিনাখন ছাকচেছটো অলৰেডি হ'লোঁ কিন্তু আমাৰ ট্ৰেইনিং কমপ্লিট হ'বলৈ বাকী আছে ট্ৰেইনিং কমপ্লিট হ'লে ছাকচেছ বুলি ভাবিম আৰু সেইটোৱে তাকে ভাল লাগিলে বাই বাই ট্ৰেইনিঙত থাকি মজা ন এজন মোৰ লগৰে আমি একেখন জিলাৰে কেনেকুৱা লাগিছে ট্ৰেইনিঙত ভালেই লাগিছে আৰু কেনেকুৱা ভাল লাগিছে কি আৰু এতিয়া নতুন এটা জীৱন পোৱা যেন লাগিছে আৰু তো কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগি আছে পূৰা ব্যস্ত আপোনালোকৰ কাৰণে ভিডিঅ' বনাব নোৱাৰা অৱস্থা হৈ গৈছে ৰাতিপুৱা 3টা বজাৰ পৰা ৰাতি 8টা 9টা বজালৈকে একদম পূৰা বিজি কোনো নাই আপোনালোকক মাজে সময়ে ভিডিঅ' বনাই দি থাকিম চাই থাকিব আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰিব পূৰা সন্ধিয়া হৈ গ'ল সকলোৱে ভাত পানী খাই আকৌ গন্তিৰ কাৰণে সাজু হৈছোঁ কেনেকুৱা লাগিছে ট্ৰেইনিঙত মানে বৰ্তমান ঠিকেই আছে প্ৰথমতে অলপ নৰ্মেল মানে সেই হেৰি লাগিছিল অলপ মানে বেয়া লাগিছিল কিন্তু তথাপিও আমাৰ পিছত যেতিয়া মানে এসপ্তাহ হৈ গ'ল ন এতিয়া এডজাষ্ট হৈ গৈছে পূৰা এডজাষ্ট হৈ গৈছে অলপ বডি চডি ফিটিং হৈ গৈছে দৌৰ কেনেকুৱা লাগিছে দৌৰ মাৰি বৰ্তমান ঠিকেই আছে মানে কম ৰাইডিং আৰু ইমান এটা হেৰি নহয় মানে কষ্ট পোৱা নাই আৰু এক্সপিৰিয়েঞ্চ পূৰা ভাল আৰু এতিয়া বঢ়িয়া আমাৰ এইফালে এজন নমস্কাৰ কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে কি ক'বা কি ক'ম আৰু চবকে ট্ৰেইনিংটো ভালেই লাগিছে এতিয়া মানে সময় এডজাষ্ট কেনেকৈ কৰিছা সময় এডজাষ্ট মানে কি আৰু তোমাৰ ধৰি লোৱা ৰাতি 8টামান বজাত হ'ব লাগে আৰু মৰ্ণিঙত প্ৰায় 3টা বজাত উঠিব লাগে আৰু প্ৰথম অহা দিনা কেনেকুৱা লাগিছিলে প্ৰথম অহা দিনা পূৰা কামোৰ লাগিছে এতিয়া অলপ এডজাষ্ট হৈছে এতিয়া পূৰা ভাল লাগি গৈ আছে দিনক দিনে এডজাষ্ট ভাল হ'বগৈ লাগি গৈ থাকিব ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো বনাই দিলোঁ ভিডিঅ'বিলাক ৰেগুলাৰ দিব পৰা নাই কাৰণ ইয়াত বহুত ব্যস্ত হৈ গৈ আছোঁ যেতিয়া সময় পাম তেতিয়া আপোনালোকৰ মাজলৈ আকৌ নতুন ভিডিঅ' আগবঢ়াই দিম সকলোৱে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো কেনেকুৱা লাগিছে মোৰ সেইবিলাক